নমস্কাৰ আজি মই ভিডিঅ'টোত নৱম শ্ৰেণীৰ শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত চুৰধৰা নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ 1 আৰু 2 দুটা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চুৰধৰা নামৰ পাঠটিত 1 নম্বৰ প্ৰশ্নটো আছে অতি চমুকৈ উত্তৰ লিখা ক কানাই বুলি কাৰ কথা কোৱা হৈছে উত্তৰ কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে খ লৱণুচুৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল উত্তৰ লৱণুচুৰ কৃষ্ণই গোপীৰ মুখত লৱণু হানি দিছিল গ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি উত্তৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা ঘ উহি বান্দি হবক থানে আবৰো নাহি বুলি কোনে কাক কৈছিল উত্তৰ আবৰো নাহি বুলি শ্ৰীকৃষ্ণৰ মাক যশোদাই পুত্ৰক শ্ৰীকৃষ্ণক কৈছিল তাৰপিছত 2 নম্বৰ কটো হে মাই যশোদে তুহু তাপ তেজহ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল উত্তৰ হে মাই যশোদে তুহু তাপ তেজহ যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে এই কাৰণে ক'ব লগা হৈছিল কাৰণ কৃষ্ণ ঘৰত নাথাকিলে কৃষ্ণ ক'ত বা গৈছে কাৰ ঘৰত গৈ জগৰ লগাইছে ইত্যাদি কথাৰে যশোদাৰ মন উগুল থুগুল কানাইৰ কতো খা খবৰ নাপায় যশোদাৰ মন বিব্বল হৈ পৰিল তেনেতে গোপীয়ে যশোদাৰ মনৰ দুখ পাতলাবলৈ উক্ত কথাষাৰি ক'ব লগা হৈছিল তাৰপিছত খটো শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু হানি দিছিল উত্তৰ শ্ৰীকৃষ্ণই গোপীৰ মুখত লৱণু হানি দিছিল কাৰণ শ্ৰীকৃষ্ণই গোৱালি ঘৰত লৱণু চুৰি কৰি খাই গৃহস্থৰ হাতত ধৰা পৰি কৃষ্ণ বা কানাইৰ কথা মাক যশোদাৰ আগত গোচৰ দিলেগৈ তেতিয়া কানাই নিজৰ কলংকৰ চেকা মচি গোপিনীৰ মুখত লৱণু হানি গোপিনীকে চুৰ সজাই দুখমুক্ত হ'ব বিচাৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি